আমি বৰ্তমানে কৰোণা ভেকচিন ল'বলৈ গৈ আছোঁ। অলপ পিছতে আমি কৰোণা ভেকচিন ল'ম। এইয়া ৰাস্তাতে গৈ আছোঁ। কেনেকুৱা লাগে লৈ চাম। সকলোৱে কৈ আছে ভেকচিন ল'ব লাগে। এতিয়া আমি কোম্পানীৰ কাম কৰোঁ, এতিয়া কোম্পানীত ডিউটি নাপাব বুলি কৈছে, সেইকাৰণে আমি ভেকচিন ল'বলৈ আহি আছোঁ বৰ্তমান। লক্ষী ভাল বন্ধুসকল, আজি কোভিচিল্ড ভেকচিন ল'বলৈ আহিছোঁ। কৰোণা ভেকচিন এইখনতে স্কুলতে দিব। কৰোণা ভেকচিন আজি এখন বিদ্যালয়তে দিব। হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় গ্ৰামাৰীত আছে এখন। ইয়াতে আমি ক'ভিড ভেকচিন ল'ব আহিছোঁ আৰু ইয়াত বহুত মানুহ দেখিছে আপোনালোকে, বহুত মানুহ জমা হৈ আছে। কি লগাইছে দাদা? বেজি কোভিচিল্ড বেজি। কোভিচিল্ড বেজি লগাইছে। এতিয়া বেজি লৈ আহিলোঁ বাৰু। কালি দেখা যাব ৰাতিপুৱা কি হয়, জ্বৰে উঠে নে কিয়ে উঠে। এতিয়া বেজি লওঁতে বাৰু বিষ হোৱা নাই, একো লগা নাই বাৰু। এতিয়াও বৰ্তমান একো নাই। বেজি লৈ পেলাই লৈ আহিছোঁ। গৰম নাই, ঠাণ্ডা নাই, একো নাই। লৈ পেলাই কি হয় এতিয়া ৰাতিপুৱা ৰিজাল্টটো পোৱা হ'ব। চাই লৈ এতিয়া কি হয়। এতিয়া ৰুমলৈ আহি আছোঁ। এতিয়া ভেকচিন লৈ আহি গ'লোঁ আমি সকলোৱে। কালি ৰাতিপুৱা ৰিজাল্টটো পাম। হেল্ল' গাইজ, মই উঠিলোঁ এতিয়া বৰ্তমান। ৰাতিপুৱা হৈ গ'ল। এতিয়া কেইটা বাজিলে চাব লাগিব বাৰু। ৰাতিপুৱা এতিয়া দেখোন 6:17 হৈছে। 6:17 ৰাতিপুৱা হৈছে। এতিয়া ভেকচিন লৈ জ্বৰ চৰ নাই বাৰু বৰ্তমান। এতিয়া বৰ্তমান জ্বৰ চৰ নাই, একো নাই। চাইছোঁ কিন্তু বিষটো অলপ, য'ত বেজি লৈছিলোঁ ন তাত অলপ বিষ আছে। বিষটো আছে কিমানেই আৰু। জ্বৰ চৰ নাই, একো নাই। এই মাত্ৰ উঠিলোঁ মই। কাহ চাহ নাই বাৰু। নাই এতিয়া ৰাতিপুৱা উঠিছোঁ, সেইকাৰণে অলপ চৰ্দি লাগিছে। এতিয়া মুখ চুখ ধুই পানী খাম, গৰম পানী খাব লাগিব। এতিয়া পানী অভাৰ খাব দিছে, পানী খাম এতিয়া। বেজিটো লৈ পেলাই মানে বেমাৰ হয় বুলি কয় ন, জ্বৰ হয়। মোৰ কিন্তু হোৱা নাই। আৰু এতিয়া বৰ্তমান য'ত বেজি লৈছিলোঁ তাত বিষ অলপ হৈ আছে। খালি অলপ বিষহে হৈ আছে আৰু বাকী একো নাই।